আজি ডেটত আমাৰ সমাজত ড্ৰাগছ খুব এক ডাঙৰ ইস্যু আছে। এই কাৰণত আজি আমাৰ ডিষ্ট্ৰিক্ট ড্ৰাগ ডিছপ'জেল কমিটিটো এই NDPS ছাবষ্টেন্স লৈ এইটো ডিছপ'জেল প্ৰগ্ৰামটো কৰিছে। ইয়াতে আমাৰ টোটেল গাঞ্জা আছে অলমোষ্ট 3000 kg, OPM আছে around 6 kg, ব্ৰাউন চুগাৰ আছে 2.5 kg আৰু capsule আছে 2500। টোটেল ভ্যালু আছে approximate 19 crore। এই যিমান আমাৰ ইয়াতে আজি ড্ৰাগছটো ডিছপ'জ হৈছে সেইটো লাষ্ট 2 বছৰত যিমান আমাৰ NDPS কেছ বিলাক হৈছে তাৰ সেইটো চিজড মাটেৰিয়েল আছে, সেইটো প্ৰপাৰ ফৰ্মেলিটিজ লৈ আজি প্ৰচেছটো কৰা হৈছে। এতিয়া আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আমাৰ জিৰো টলাৰেন্স টু ড্ৰাগছ পলিচি আছে। সেইটোই মাননীয় মুখ্যমন্ত্ৰী ছাৰত তেনেকুৱাই উদ্দেশ্যে সেইটো লৈ আমি কাম কৰি আছো আৰু আমি আশা কৰি আছো আগত আমি আৰু ডাঙৰ ডাঙৰ কেছটো ধৰিম। আমাৰ ইয়াতে কেইটামান কমাৰ্চিয়েল কোৱান্টিটি কেছ হয় যাতে মানে আউটসাইড ষ্টেটত মানুহ ইনভলভ থাকে, কেইটামান লোকেল ড্ৰাগ পেডলাৰ্ছ হিচাপত হয়। এইটো লোকেল ড্ৰাগ পেডলাৰ্ছ টাউনত या কোনোবা গাঁৱতে সেইটো বিক্ৰী কৰি থাকে। এইটো অগেইনষ্ট আমাৰ অল ৰাউণ্ড দ্য ইয়াৰ এভৰি ডে সেইটো অভিযান চলি থাকে। আপোনাৰ মাধ্যম পৰা আমি জাষ্ট সেইটোই মোৰ ৰিকুৱেষ্ট পাব্লিককে, কোনো এনেকুৱা মানুহ আছে যে সেইটো ড্ৰাগ পেডলিং কৰি আছে তাৰ ইনফৰমেশ্যনটো আপুনি লোকেল পুলিচ ষ্টেচন ইভন লোকেল আউটপোষ্ট PPকে দিয়ে দিব। আমাৰ পুলিচ ফালে পৰা আমি ইমিডিয়েটলি একশ্যন ল'ম। এইটো সিন্স মানে ড্ৰাগ ইজ সাচ ব্যাড থিং ফৰ দ্য সোসাইটি, আমাৰ সেইটোই পৰিশ্ৰম আছে কি আমি এইটো ড্ৰাগছটো একদম জিৰো কৰিব লাগে।